হেল্ল' এভৰিৱান। কলেজ নাযাওঁ বুলি ভাবিছিলোঁ লগত বহা কেইজনী নাহে বাবে, কিন্তু হঠাতে এটা ফোন আহিল ভাষা কৌৰৱ সপ্তাহৰ শেষৰটো দিন, গতিকে কলেজ যাব লাগে। তো ময়ো 2 মিনিটতে ৰেডি হৈ গ'লোঁ আৰু এয়া দাদাৰ লগত কলেজ গৈ আছোঁ। আৰু এয়া কলেজ আহি পাই গ'লোঁ। এয়া হ'ল হিমাশ্ৰী আৰু এয়া চামিনা আৰু ফনিতা। আৰু কিছু সময় পিছত আমাৰ অনুষ্ঠানো আৰম্ভ হ'ল আৰু ছাৰ বাইদেউসকলে আমাক তথ্য সহকাৰে বুজাই দিলে যে আমাৰ অসমীয়া ভাষাটো কিমান শক্তিশালী। আৰু আজিৰ অনুষ্ঠান আছিল গীতে মাতে এদিন। কোনোৱে যদি নৃত্য কৰিছে, কোনোৱে আকৌ সুন্দৰকৈ গীত পৰিৱেশন কৰিছে আৰু কোনোবাই আকৌ নিজৰ ভাষাটোৰ ওপৰত সুন্দৰ মন্তব্য দাঙি ধৰিছে। আপোনালোকৰ কলেজত ভাষা গৌৰৱ সপ্তাহ কেনেদৰে উদযাপন কৰিলে কমেণ্ট কৰি জনাবচোন। দাদা আৰু ময়ো এটি গীত গালোঁ আৰু বৰ্ষা মেমেও এটি ধুনীয়া গীত গালে। এনেকৈয়ে আমাৰ গীতে মাতে এদিন অনুষ্ঠানটি সমাপ্ত হ'ল।